এইবাৰ গুমা সমষ্টিত UPPLৰ বিশাল নিৰ্বাচনী সভা সমাগত BTR নিৰ্বাচন আৰু এই নিৰ্বাচনৰ বাবেই সাজু হৈ উঠিছে প্ৰায় প্ৰতিটো ৰাজনৈতিক দল। ৰাজনৈতিক দলসমূহ ব্যস্ত হৈ পৰিছে নিজৰ ৰাজনৈতিক ৰণকৌশল প্ৰস্তুত কৰাত। শনিবাৰে ২ নম্বৰ গুমা সমষ্টিৰ জলডুবা VCDCত UPPL দলে অনুষ্ঠিত কৰে এক বিশাল সভা। এই সভাত উপস্থিত থাকে সহস্ৰাধিক লোক। ইফালে এই সভাত মুখ্য অতিথি হিচাপে UPPL দলৰ কেন্দ্ৰীয় উপসভাপতি মইনুল হক, মাইনৰিটি সেলৰ সাধাৰণ সম্পাদক নুৰ হুছেইন আনচাৰী, প্ৰাক্তন বিধায়ক হেমেন্দ্ৰ নাথ ব্ৰহ্ম, গুমা সমষ্টিৰ UPPL দলৰ প্ৰাৰ্থী মনিৰুজ্জামান উপস্থিত থাকে। এই সভাখনতে আগন্তুক BTR নিৰ্বাচনত UPPL দল জয়ী হ'লে ৰাইজৰ হকে কাম কৰি যাব বুলি মন্তব্য আগবঢ়ায় UPPL দলৰ নেতৃত্বই। কি চিহ্নটা কি আছে? UPPL ট্ৰেক্টৰ। আপোনালোকে এবাৰ UPPL কে ভোট দিব? সঁচাকে UPPL কে ভোট দিম। এই আপোনালোকে যে 17 বছৰ যে চৰকাৰ আছিল, আপোনালোকে কি কিবা কিবি পাইছে? একো বস্তু পোৱা নাই। লেট্ৰিন নাই আৰু পানী নাই। পানীৰ কাৰণে বহুত কষ্ট আৰু আমাৰ ৰাস্তাৰ কাৰণে বহুত কষ্ট আৰু সাব চেণ্টাৰ এটাও নাই আমাৰ জলডবা ফাটবানত। এইবাৰ কি তেনেহ'লে পৰিৱৰ্তন বিচাৰে আপোনালোকে? আমি শিওর একেবারে 100% দিছে। মানে ধৰক যেনিবা আমি যদি বড়ো ভোট যদি 80% পাওঁ, মুছলিম ভোট যদি 37,000-ৰ ভিতৰত 10,000 পাওঁ, বহুত ভোট পাইছোঁ। আৰু আদাৰ্ছ যিবিলাক আছে বেংগলী ৰাজনীতি তেখেতসকলৰ মানে আমি ভোট পোৱাৰ এটা আশা কৰিছোঁ, কথা দিছে তেখেত। তাৰমানে সবেই পৰিৱৰ্তনৰ লগত থাকিব বিচাৰে, সেইকাৰণে ভোট আমিয়ে বেছি পাওঁ। মানে আমি প্ৰায় 20,000 ভোট পোৱাৰ এটা আশা কৰিছোঁ। জিকাটো প্ৰায় 12-13,000 বেছি। আজিৰ দিনত এইখিনি তাইৰ যিটো মিটিং, সেই মিটিংখনেই নহয়, চব জাগাতে পৰিৱৰ্তন বিচাৰিছে আৰু নিশ্চিতভাৱে পৰিৱৰ্তন নিশ্চয় আহিব। প্ৰায় এই মিটিঙৰ আগতে মই কোচগাঁও সমষ্টিৰ মিটিং কৰি আহিছোঁ, বহুত মানুহ আহিছে, চবৰে মুখবিলাক উজ্জ্বল। মানে কোচগাঁও সমষ্টিটো অলৰেডি জিকা বিজয় উৎসৱ মানে পালন কৰাৰ কাৰণে অহা যেন পাইছে আৰু কি। ইয়াতো দেখিলোঁ, মই সুধি চালোঁ চবকে। কাজিগাঁৱৰ পৰা মুস্তাফিজুৰ ৰহমান, প্ৰতিফলন লাইভ।